মই গাড়ীত নেল পলিচ লগাই আছো তাৰপাছতে কলে যাম মা মই নিশিতা মোৰ নিশিতাছ লাইফষ্টাইল চেনেলটোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি যাম এখন বহু প্ৰত্যাশিত অসমীয়া চিনেমা ৰুদ্ৰ চাবলৈ লগতে মামাহঁতৰ পৰিয়ালতে এখন বিয়া আছে তালৈকো যাম বলক তেনেহলে আজি এই ভিডিঅ'টো ষ্টাৰ্ট কৰো আজি ৰাতিপুৱা উঠিছো 9 বজাত কিন্তু কেকটো নিব 10 বজাত আৰু 10 মিনিটহে আছে 10টালে কেকটো নিবলৈ আহিবই চাগে এতিয়া আৰু ভাগ্যে মই কেকটো কালি ৰাতিয়ে ক্ৰাম কোটিং কৰি থৈছিলো নহলে কেকটো আজি বনাব দিবই নোৱাৰিলোহেঁতেন চাওকচোন কেকটো পিকেট থিমত বনাইছিলোঁ আৰু এতিয়া আজিহে মই ফণ্ডেনৰ কামখিনি কৰিছোঁ কেনেকুৱা লাগিছে কেকটো কমেণ্ট কৰি জনাব ওলাই পেলাই ৰৈ আছে চিনেমা চাব যাবলৈ আৰু মই কেক ৰেডি কৰি আছোঁ এই কেকটো মোক অৰ্ডাৰ কৰিছিলে বাই এগৰাকীয়ে তেওঁৰ দেউতাকৰ বাৰ্থডে উপলক্ষে এয়া আমি দুইজনী ৰেডি হ'লোঁ ওলাই মেলি মোকো আৰু মই তাৰপিছতে মা যাব কংকি যাব মিতুদা আৰু নিৰুপম পাপাক যাবলৈ ক'লো নগ'লে আৰু পেহী আজি নাযায় কাৰণ সৰু পেহীহঁতো যাব সেইবাবে হেল্ল' গাইজ এয়া মই গাড়ীত নেল পলিচ লগাই আছোঁ কাৰণ মই লগাবলৈ একদম টাইম নহ'লে কেক বনাই থাকোঁতে গ'ল মাকো লগাই দিব লাগে বোলে নেল পলিচ মোকো মা মোকো মই কংকি মিতুদা আৰু নিৰুপম আমি 6টা আৰু এতিয়া আমি পাই গ'লোহি নাৰায়ণপুৰত থকা চতু মহাৰাজ চিনেমা হল মুঠতে ৰুদ্ৰ আজি চামেই চাম এইবাৰহে আমি চিনেমা চাবলৈ একেবাৰে জোখৰ সময়ত পাইছোঁহি চিনেমা ষ্টাৰ্ট হ'বলৈ লৈছে আৰু আমিও গৈ হলৰ ভিতৰত সোমাইছোঁ আৰু এতিয়ালৈকে যদি আপোনালোকে ৰুদ্ৰ চোৱা নাই তেনেহ'লে চিনেমা হললৈ যাওক আৰু সোনকালে ৰুদ্ৰ উপভোগ কৰক আৰু যিসকলে চালে মোক জনাবচোন কমেণ্ট কৰি কেনেকুৱা পালে এয়া আমি ইণ্টাৰভেলৰ সময়ত খালোঁ চিপছ মায়ে বেছি একো খাব নিদিলে কাৰণ বিয়া খাবলৈ লৈ যাব যে আমাক আৰু এই মৰম লগা অকণমানিজনীৰ এক্টিং যে খুব বেছি ধুনীয়া হৈছিলে এয়া চিনেমা চাই আহিলোঁ আহি পেলাই চাহ খাবলৈ সোমাইছোঁ ধলপুৰত ৰৈ পেলাই তাৰপাছতে ক'লে যাম মা তাৰপাছত ক'ত বিয়া মাৰ পেহীকৰ ঘৰত বিয়া এইটো চব ভাটৌ চৰাই ভাটৌ চাওক আমাক চাই আছে গৰম গৰম খাজা চাহ আৰু মোকোৱে খাইছে চিংৰা খাই পেলাই মামাৰ ঘৰ আৰু আমাৰ মামাৰ ঘৰ লখিমপুৰ জিলাৰ অন্তৰ্গত ধলপুৰৰ হৰিদাস নামৰ এখন গাঁৱত মায়ে আমাক ধুনীয়াকৈ সকলোবোৰ দেখুৱাই দেখুৱাই গৈ আছে মায়ে ক'ত কি কৰিছিলে সকলোখিনি বাৰু ইফাল দি আহিছ ন মামাৰ ঘৰলৈ আমাৰ মামাৰ ঘৰলৈ ধলপুৰেদিও সোমাব পাৰি আৰু হাৱাজান দিও সোমাব পাৰি ধলপুৰেদি অলপ বেছি দূৰ হয় হাৱাজান দি চমু এয়া পাই গ'লো সি বিয়া ঘৰ মা পুৰা আগত চবকে মাতি মাতি গৈ আছে বিয়াখন আমাৰ মাৰ পেহীয়েকৰ ঘৰত আৰু এইজনী আমাৰ মৰম লগা কইনা বিয়াখন আকৌ তুলনি বিয়াহে কিন্তু কইনাক দেখি একেবাৰে বৰ বিয়াৰ কইনা নিচিনাই লাগিছে বৰ বেছি মৰম লাগিছে তাইক তাৰপাছত এয়া আমি ধুনীয়াকৈ বিয়া ঘৰত খাই ল'লোঁ তাৰপাছতে মামাৰ ঘৰলৈ গ'লোঁ কিন্তু মামাৰ ঘৰলৈ যোৱা ভিডিঅ' কৰিবলৈ থাকিয়ে গ'ল মই একদম এক্সাইটমেণ্টত ভিডিঅ' কৰিব পাহৰি গ'লোঁ আইতাহঁতৰ লগত কথা পাতোঁতে বাৰু আজিলৈ এৰিছোঁ দিয়ক নতুন এটি ভিডিঅ'লৈ আকৌ আহি আছোঁ বাই